হেল্ল' স্বাগতম সকলোকে। আজি মই পাঠ কৰিব লৈছোঁ কৌশিক নন্দন বৰুৱাৰ ভৰা ফুলৰ এটি কাহিনী, আৰু এই কাহিনীৰ শিৰোনাম তুমি সদায় বিশেষ। তেন্তে বলক উপভোগ কৰোঁ। এটা বিশেষ দিনৰ বাবে তোমাক লগ নকৰোঁ, কাৰণ তোমাক লগ পোৱাৰ দিনাই দিনটো বিশেষ হ'ব। আজৰি হ'লে তোমাৰ লগত কথা নাপাতোঁ, তোমাৰ লগত কথা পাতিবলৈ নিজক আজৰি কৰি ল'ম। তুমি নাথাকিলে মৰি নাযাওঁ, কিন্তু তুমি থাকিলে ভালকৈ জীয়াম জীৱনটো। তোমাক উপভোগ নকৰোঁ, এটা উৎসৱৰ দৰে প্ৰতিদিন উদযাপন কৰিম তোমাক। তোমাক বেলেগকৈ প্ৰতিশ্ৰুতি নিদিওঁ, কাৰণ মই নিজেই এক প্ৰতিশ্ৰুতি হৈ আহিম তোমাৰ কাষলৈ। তোমাক আনৰ পৰা লুকুৱাই নাৰাখোঁ, তুমি প্ৰিয় সংগীতৰ সুৰৰ দৰে গুণগুণ হৈ বাজি থাকিবা মোৰ মন গহনত। তুমি মোৰ প্ৰয়োজন কেতিয়াও নহয়, কিন্তু বিশ্বাস কৰা, সদায় মোৰ প্ৰিয়জন হৈ থাকিবা। এতিয়া কোৱা, ভাল পাব পাৰিবানে মোক?